Hello friends, good morning. S.B.Chutia অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এঠাইলৈ যাবলৈ ওলাইছো। আমি মাত্ৰ ঘৰৰ পৰা ওলাই মেলি আহিছো। টাউন পাইছোহি আৰু আমাৰ মানে ক'বাত পাৰ্কত যাম বুলি দেউতাকক লগ ধৰিছে। তাই মানে পাৰ্কত গৈ খেলা ধূলা কৰিবলৈ খুবেই ভাল পায়। তো যাম আৰু ক'ত যাওঁ আপোনালোককো দেখাম বাৰু ক'ত যাওঁ। লগ পাই আছো। আনফালে আমাৰ মনো এইপিনি তাই নবহে, তাই অকল মানে থিয় গৈ থাকে। কি কোৱা এইপিনি চাই কোৱা? অকল গাড়ী চাই থাকা, বহি নোযোৱা, আগফালেও নবহা পাছফালেও নবহা। আৰু দেউতাক সোধা এতিয়া ক'ত নিব আমাক? এইফালে দেউতাকে গাড়ী চলাই আছে। হাই কৈ দিয়া চবকে। ক'ত নিবা কোৱা? তুমিও হাই ক'বা, হাই কৈ দিয়া। হাই, আমি আজি ক'ৰবাত ফুৰিবলৈ যাম হয়নে? কৈ দিয়া ক'ত নিবা কোৱা? পাৰ্কত। ক'ৰ পাৰ্কত নিব দেউতাই? আৰু আমি এতিয়া আহি পাইছোহি খোৱাং আৰু ৰাস্তাতে ৰৈ পিনি দোকানৰ পৰাই লৈ লোৱা হ'ল বগৰী। এইটো বগৰী খাই মই খুবেই ভাল পাওঁ। আপোনালোকে কোনেনো ভাল পায় ক'বচোন। কোনটো দেখাম? আৰু ধুনধুনে এইটো লৈ আছে। কি হয় এখন? চাইকেল। ইয়াত আৰু চেনী গুটি আছে, খাই আৰু তাই খোৱাতকৈ মানে বেছিকৈ খেলেহে চাইকেলখন দি। লোৱা, খাবলৈ কেনেকুৱা? টেষ্টি। তুমি খোৱাই নাই দেখোন তেন্তে। কিয়? এতিয়া ইয়াত চাট খাবলৈ ৰ'লোঁ। এয়া খাই আছে দেউতাকে। দেখিছে পিছফালে কিমান ভিৰ লাগি আছে। এয়া মোৰ ধুনধুনে কি খাইছা কৈ দিয়া। পাপৰ কেনেকুৱা লাগিছে? টেষ্টি। ৰাস্তাতে ৰৈ ল'লোঁ খাবলৈ কাৰণে। এতিয়া খাই লওঁ। ফাইনেলি আমি এতিয়া আহি পালোহি প্লজম এক্সটিকা। আপোনালোকো দেখাই আছোঁ। এয়া চাব পাৰে। এয়া গৈ আছোঁ, চাৰিওফালে ফুল। এয়া বাগানৰ মাজতে মানে গোটেইবিলাক সুবিধা কৰি দিছে আৰু এইফালে আপোনালোকে দেখিব পাইছে চাগে গোটেইবিলাক ফুলৰ পুলি। এইপিনে টাব লগাই থৈ দিয়া আছে গোটেইবিলাকতে। কি ক'লা এইবিলাক মানুহ উঠি আছে। বৰ্তমান এয়া তাই দেউতাকৰ লগত গৈ আছে। বলে তাই মানে দেউতাকৰ কোচত উঠি ল'লে। এইডোখৰ খোজ কাঢ়িবলৈ অকণমান অসুবিধা পাইছে বাগানৰ মাজত। এইখন মানে বাগানৰ মাজতে গোটেইবিলাক বাগানো আছে, লগতে মানে এইবিলাক গোটেইবিলাক তাৰ ওপৰতে চাং পাতি চব মানে দিছে ধুনীয়াকৈ। এইফালে চাব পাৰে এইবিলাক চাৰিও কাষে এনেকৈ দি দিছে। এইয়া চব এইফালে আছে। এতিয়া ব'টিঙৰ ছিষ্টেমটো নাই নেকি? মই এনেই ভিডিঅ'বিলাকত দেখিছিলোঁ মানে ব'টিঙৰ সুবিধাটো আছিলে, বৰ্তমান নাই চাগে। বেটিয়ে ঝুলনা ঝুলে বোলে। তাই আজি মানে পাৰ্কত সোমাম বুলি কৈছিলে, পাৰ্কখন বন্ধ আছিলে। তো তাই মানে মন বেয়া হৈ আছে, সেইকাৰণে তাইক অকল খেলা বস্তুবিলাক লাগে খেলিবৰ কাৰণে। তাই অথনিৰ পৰা সুধি আছে মানে শ্লাইডখন ক'ত আছে বুলি। কি উঠিছা? ইমান চাউণ্ড দিছে।
কৰিছা বহি লোৱা উলোটা চাইডে হৈ গ'লা শুন এইফালে চোৱা কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে ৱা নকয় আকৌ ছোৱালীজনীয়ে দেই ভাল লাগিছে এতিয়া মনটো অকণ ভাল লাগিছে এতিয়া ব'লা বেলেগ ক'ৰবাত যাওঁ আৰু নামা ব'লা অঁ এইখন ইয়াত আছে সাৱধানে খোজ দিবা অকণমান ছাইডত হেৰিবিলাক আছে চাগে ধুনীয়াকৈ বহি পৰিৱেশৰ মজা ল'ব পাৰে আৰু জপিয়াই দিয়া জপিয়াই দিয়া আৰু কেনেকুৱা লাগিছে ইমান জোৰ জপিয়াইছা যে দেউতাক ধৰি ধৰি পুৰা জপিয়াইছা ন কেনেকুৱা লাগিছে ভাল লাগিছে ব'লা যোৱা কি কৰিবা এতিয়া ঝুলনা ঝুলিবা দেউতাই পঢ়াই দিব বা কি হ'ল মই ঝুলাব লাগিব পাৰিম নে এখন ঘূৰিব চাগে কিয় কিয় ভয় কৰিছা নেকি কিয় ভয় লাগিছে অঁ এইখন লোহাৰ হয় আকৌ ওপৰত গোটেই মানে হেৰি দিয়া আছে শিকলি দিয়া আছে এইখন ভাগিব নেকি বাৰু আজি দেউতাহে ভয় কৰিছে ন হৈছেনে আৰু কি আছে এইটো শহাপহু দুটা শহাপহু অঁ কি খায় শহাপহু কি খায় গাজৰ আৰু এইফালে ইয়াত কি মাছ আছে বুলি কৈছিলা অঁ এইবিলাক সৰু সৰু মাছ এইবিলাক ইমান ধুনীয়া লাগিছে এইখিনি কি মাছনো চেঙেলী মাছ নে কিনো ঠিক নহয় চাগে এইফালে এইখিনি মানে মানে সোমাই আছে ক'ত উঠিছা
হৈ যাব আহা কেনেকুৱা লাগিছে মজা এতিয়া মনটো ভাল লাগিছে ভাগৰ লাগিছে মোৰ নামিছা আহা মই ৰৈ আছোঁ হ'লনে আৰু কৰিবানে ঘৰত আছে তথাপিতো মানে এইফালে মাক জীয়েকে পূৰা ঝুলনা ঝুলি আছোঁ এইয়া হয়নে শুন চোৱা এফালে চোৱা ভৰিটোৱে ঠেলা আকৌ তুমি নিজে ঝুলিব নাজানা নি সৰুতে ঝুলনা ঝুলা নাছিলা নি ল'ৰা মানে ঝুলনা নুঝুলে নি তোমাকনো কোনে ক'লে ছোৱালী মানুহে ঝুলনা ঝুলে বুলি এতিয়া তাৰ পৰা ঘূৰি মেলি আহি এতিয়া বিশালত সোমালোঁ বিশালত কেইটামান বস্তু ল'বলৈ আছে কিবা পচন্দ আহিছেনে এইটো পিন্ধি যোৱা নেকি গৰম উঠিব জানো ছোৱালী কিবা চাবলৈ ধৰিছে কি চাইছা তুমি ধুনধুনে তুমিতো বিশাল আহিলে এনেই ভাল পোৱা হয় নি এনেকুৱাকৈ এটা লৈ ল'বা নেকি এইটোকে লৈ লোৱা নেকি দিনটো ঘূৰি মেলি আহি বজাৰ চজাৰ কৰি আৰু এতিয়া ঘৰত সোমালোহি অৱশ্যে ফ্ৰেছ হৈ চাহ তাহ খালোঁ ভিডিঅ'টোত বিশেষ একো নাই তথাপিতো দিনটো আমিনো ক'তনো গ'লোঁ কিনো কৰিলোঁ তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ তেন্তে আজিলৈ বাই বাই